Hello guys, যেহেতু মই মোৰ লাষ্ট ভিডিঅ'টোত কৈছিলোঁ আপুনি যিটো HITTFLIM Xpress সফটৱেৰ হয় ইয়াত আপোনাৰ ফিচাৰ্ছ কি আছে আৰু আপুনি ইম্পৰ্ট কেনেকৈ কৰিব পাৰিব। সো আজি মই জনাম আপোনাক ইয়াত যিটো HITTFLIM Xpress সফটৱেৰ হয় ইয়াত আপুনি ভিডিঅ'টো এডিট কেনেকৈ কৰিব পাৰিব, ট্ৰানজেকশ্যন কেনেকৈ এড কৰিব পাৰিব বা যেটো আপোনাৰ অডিও হয় অডিওত আপুনি বেলেগ গান কেনেকৈ আপুনি এড কৰিব পাৰিব। নিজে শিকক বেলেগ শিকক। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল লাৰ্ন এণ্ড টিচ। তো তাৰ আগতে আপুনি এনেকৈ HITTFLIM Xpress যিটো সফটৱেৰ হয় এইটো আপুনি এনেকৈ ওপেন কৰি ল'ব, ঠিক আছে। তাৰপিছত আপুনি যেনেকৈ মই লাষ্ট ভিডিঅ'ত আপোনাক জনাইছিলোঁ ইম্পৰ্ট কেনেকৈ কৰিব, তো আপুনি এনেকৈ ইম্পৰ্টখিনি কৰি ল'ব, ঠিক আছে। কৰিলে আপোনাক যিকেইটা ভিডিঅ' লাগে এনেকৈ আপুনি ভিডিঅ'কেইটা লৈ ল'ব। এইটো মোৰ এটা কমেডি চেনেলৰ ভিডিঅ' আছিলে যিটো মোৰ সাকসেছ নহ'ল বাৰু। তো এইটো ভিডিঅ'কে মই দেখাই দিছোঁ কেনেকৈ আপুনি এডিট কৰিব পাৰিব। তো এইখিনি প্ৰথমে টাইমলাইনত এইখিনি যিখিনি আপোনাৰ লৈছে ন ইয়াতে আপোনাৰ ইম্পৰ্ট কৰি এইখিনি লোড হ'বলৈ দিব, ঠিক আছে। ভালদৰে লোড হোৱাৰ পিছত আপুনি এনেকৈ ইয়াৰ পৰা যিটো ভিডিঅ' লাগে আপুনি এনেকৈ ইয়াতে ড্ৰেগ কৰি দিব, ঠিক আছে। ড্ৰেগ কৰি দিলে মানে এইটো আপোনাৰ হৈ গ'ল ভিডিঅ'টো। তো ইয়াতে আপুনি প্লে কৰিব পাৰিব যিটো ভিডিঅ' হয়। ইয়াৰ ভলিউমটো কমাই লওঁ, ইয়াৰ ভলিউমটো কোনো হেৰি নাই মই, ঠিক আছে। ইয়াতে আপুনি এনেকৈ প্লে কৰিব পাৰিব, ঠিক আছে। নেক্সট যদি আৰু এটা ভিডিঅ' আপুনি ইয়াতে এড কৰি দিবলগীয়া হয় তেনেকৈ আপুনি ইয়াতে এনেকৈ টানি আনি ড্ৰেগ কৰি ইয়াতে লগাই দিব, ঠিক আছে। লগাই দিলে এইটো জইন হৈ গ'ল। তাৰপিছত আপুনি যদি ইয়াতে আপোনাৰ ট্ৰানজেকশ্যন এড কৰিব লগা হয় তেনেহ'লে আপুনি ইয়াতে ইফেক্টত যাব, গৈ কিনে ইয়াতে এইবিলাক ট্ৰানজেকশ্যন আছে, ঠিক আছে। অডিঅ' ভিডিঅ'ৰ কাৰণে যি ট্ৰানজেকশ্যন হয় তো মই এই ফেডটো কালাৰটো লৈ বেছি ভাল পাওঁ। তো ইয়াতে এই ফেডটো কালাৰ এই দুটাৰ মাজত মই এড কৰি দিম। আৰু যদি বেছিকৈ লাগে অলপ এনেকৈ টানি দিব, এনেকৈ ধৰি টানি দিলে হ'ল। টানাৰ পিছত ইয়াতে আপুনি এনেকৈ প্লে কৰিব পাৰিব, ঠিক আছে। এইটো হ'ল আপোনাৰ এনেকৈ হ'ল ট্ৰানজেকশ্যন ভিডিঅ', ঠিক আছে। তাৰপিছত আপোনাৰ ইয়াতে হ'ল এইটো হ'ল আপোনাৰ ড্ৰেগ টুল। এই টুলটোত যদি ক্লিক কৰে আপুনি এনেকৈ ড্ৰেগ কৰিব পাৰিব, এনেকৈ ড্ৰেগ কৰিব পাৰিব। তাৰপিছত এইটো হ'ল আপোনাৰ এই যিটো টুল হ'ল এইটো হ'ল আপোনাৰ স্লাইচ টুল। এই টুলেৰে আপোনাৰ মাজত এইটো কণ্ট্ৰল আৰু স্ক্ৰল কৰিলে এইটো এনেকৈ জুম হ'ব, ঠিক আছে। ইয়াতে এনেকৈ ক্লিক কৰি ল'ব, কৰি কিনে কণ্ট্ৰল আৰু এনেকৈ স্ক্ৰল কৰিলে এইটো হৈ যাব। যদি আপোনাৰ ইয়াতে মাজত ধৰক ভিডিঅ'টো কাটিব লাগে, এইটো ভিডিঅ'ৰ মাজত কাটিব লাগে, তো এই স্লাইচ টুলটোৰে আপুনি এনেকৈ কাটি দিব পাৰিব, ঠিক আছে। তো এই টুলটো তাৰপিছত এই টুলটো হ'ল আপোনাৰ এনেকৈ শ্লাইচ টুল, মানে এইটো আপোনাৰ মাজত। তাৰপিছত এইটো হ'ল আপোনাৰ চিলেক্ট টুল। এই ওপৰত যিটো টুল হয় এইটো চিলেক্ট টুল, এইটো টুলে এনেকৈ কৰিলে আপুনি চিলেক্ট কৰিব পাৰিব বস্তুবিলাক। তো এইটো যিটো হয় এইটো আপোনাৰ শ্লাইচ কৰি দিলোঁ, মাজত কাটি দিলোঁ, তো এইটো ভিডিঅ' আপোনাৰ বেলেগ হৈ গ'ল, ঠিক আছে। এতিয়া আপোনাৰ ধৰক এইটো হ'ল আপোনাৰ এইখিনি তলৰ যিখিনি ট্ৰেক হয় এইখিনি আপোনাৰ অডিঅ' ট্ৰেক হয়, ওপৰখিনি আপোনাৰ ভিডিঅ' ট্ৰেক হয়, ঠিক আছে। আপুনি তলৰ ধৰক অডিঅ'খিনি আপুনি কাটিব লাগে তেনেহ'লে আপুনি কি কৰিব লাগিব, ধৰক এইটো ক্লিপৰ পৰা আপুনি অডিঅ'খিনি কাটিব বিচাৰে তেনেহ'লে আপুনি ইয়াতে ৰাইট ক্লিক কৰিব, ঠিক আছে। কৰি ইয়াতে যিটো আপোনাৰ আনলিংক বুলি আছে এই আনলিংকত আপুনি ক্লিক কৰি দিব। আনলিংকত ক্লিক কৰাৰ লগে লগে এইটো ভিডিঅ'টো আৰু আপোনাৰ অডিঅ'টো বেলেগ বেলেগ হৈ গৈছে। তো আপুনি এনেকৈ অডিঅ'টো ইয়াতে আপুনি ৰিমুভ কৰি দিব পাৰিব, ঠিক আছে। বা আপুনি ইয়াতে এনেকৈ চিলেক্ট কৰি ডিলিট দবাই দিলেও আপোনাৰ এইটো ডিলিট হৈ যাব, ঠিক আছে। তো ইয়াতে যদি আপুনি বেলেগ অডিঅ' লগাব বিচাৰে, এড কৰিব বিচাৰে, বেলেগ অডিঅ' এটা চেম এনেকৈ ক্লিপ এটা ইয়াতে ইম্পৰ্ট কৰি ইয়াতে আপুনি অডিঅ'টো জইন কৰি দিব পাৰে। যদি আপোনাক এতিয়া মই কণ্ট্ৰল জেড দবাইছোঁ যে যাতে মোৰ অডিঅ' ক্লিপটো আকৌ আহি যায়। তো ইয়াতে যদি আপুনি আকৌ গান এটা এড কৰিব লাগে, আপোনাৰ অডিঅ'খিনিও থাকিব, তলত আপোনাৰ গান এটাও লাগে, তেনেহ'লে এই যিটো অডিঅ' ওৱান আছে ন ইয়াত ৰাইট ক্লিক কৰি আপুনি ইনচাৰ্ট কৰি ল'ব ট্ৰেক এটা। এইটো তলত অডিঅ'টো আপোনাৰ ট্ৰেক এটা ইনচাৰ্ট হৈ গ'ল, ঠিক আছে। এইটো আপোনাৰ ভিতৰত সোমাই দিলোঁ। তো নেক্সট আপুনি গান এটা আনি কিনে ইয়াতে লগাই দিয়ক। লগোৱাৰ পিছত আপুনি গানটো আপোনাৰ যিটো চাউণ্ড লাগে, এতিয়া ভলিউমটো কেনেকৈ আপুনি বঢ়াব এইটো মই কৈ আছোঁ। এইটো হ'ল অডিঅ'ৰ ভলিউম, ঠিক আছে। এইটো আপুনি এনেকৈ কমাব পাৰিব। ছেম আপুনি গান এটা ইয়াতে তলত ইম্পৰ্ট কৰি গানটো ভলিউমটো কমাই দিয়ক, অডিঅ'ৰ ভলিউমটো অলপ বঢ়াই দিয়ক যাতে মাতটো আহে, গানটো বাহিৰৰ পৰা অলপ বজি থাকে বেকগ্ৰাউণ্ডত, ঠিক আছে। যদি গানটো বেছিকৈ লাগে তেনেহ'লে গানৰ ভলিউমটো এনেকৈ বঢ়াই দিব, ঠিক আছে। ছেম এনেকৈ গানটোতো এনেকৈ আপুনি কৰিব পাৰিব। এইটো হ'ল মাষ্টাৰ, ঠিক আছে। এইটো হ'ল মাষ্টাৰ চাউণ্ড হয়, অডিঅ' হয়। এইটো আপোনাৰ গোটেই যি অডিঅ' আপুনি যি ভিডিঅ'টোত এড কৰিব গোটেইখিনি মাষ্টাৰ হয়, ঠিক আছে। এইটো যেতিয়া এড কৰি দিব গোটেইটোৰ ভলিউমটো আপোনাৰ বাঢ়ি যাব, ঠিক আছে। তো ইয়াতে নেক্সট আছে হ'ল আপোনাৰ এই টুলটো, ঠিক আছে। এই টুলটো আপোনাৰ ইম্পৰ্টেণ্ট হয়। এই টুলটোত আপুনি কি কৰিব পাৰিব, ভিডিঅ'টো শ্ল' আৰু ফাষ্ট কৰিব পাৰিব। ধৰক এই ভিডিঅ'টো মই এই টুলটো দি যদি এনেকৈ টানি দিওঁ তেনেহ'লে এইটো ভিডিঅ' মোৰ এতিয়া শ্ল' হৈ গ'ল, ঠিক আছে। যদি এইটো ভিডিঅ' 4 ছেকেণ্ডৰ আছিল তেনেহ'লে এতিয়া এই ভিডিঅ' ক্লিপটো আপোনাৰ 10 ছেকেণ্ডৰ হৈ গ'ল, ঠিক আছে। টানি দিলে মানে ভিডিঅ'টো শ্ল' হৈ গ'ল। আৰু যদি ভিডিঅ'টো ফাষ্ট কৰিব লাগে তো এনেকৈ আপুনি এইটো সৰু কৰি দিয়ক। সৰু কৰি দিয়া মানে আপোনাৰ ভিডিঅ'টো ফাষ্ট হৈ যাব, ঠিক আছে। বস্তুবিলাক হ'ল এনেকুৱা। আৰু নেক্সট মই আপোনাক দেখাই দি আছোঁ ইয়াতে আপোনাৰ আৰু আছে কিবা কিবি। সেইটো হ'ল আপোনাৰ ধৰক এতিয়া আপোনাৰ এই ভিডিঅ'টো আপোনাৰ কাটিব লাগে বা সৰু কৰিব লাগে বা অলপমান কাটি দিব লাগে, তেনেহ'লে আপুনি এনেকৈও কাটিব পাৰে। এই বস্তুটো এনেকৈ সৰু কৰি দিব পাৰে, ঠিক আছে। এইটো
ক্লিক কৰি কিনে নকৰিব কাৰণ কি এই টুলটো যদি কৰে এই টুলটো ক্লিক কৰি কিনে যদি কৰে এইটো আপোনাৰ স্লো মোশন আৰু ফাষ্টৰ কাৰণে ইউজ হ'ব ঠিক আছে আপুনি এই টুলটো ক্লিক কৰি সিলেকশ্যন টুলটো ক্লিক কৰি কিনে এই বস্তুটো কৰিব লাগিব তো আপুনি এনেকৈ কাটিব পাৰিব যিখিনি আপোনাক ধৰক অলপমান কাটিব লাগে এনেকৈ আপুনি ছাইডৰ পৰা মানে এনি টাইম আপুনি এইটো স্লাইচ টুলটো ইউজ নকৰিলেও হ'ব স্লাইচ টুলটো মাজৰ পৰা যদি কিবা এনেকৈ কাটিব লাগে তেনেহ'লে ক্লিক কৰি দিব ঠিক আছে মানে ডিভাইড যদি কৰিব লাগে দুটা ভিডিঅ' মাজত তো এনেকৈ এইটোত আপুনি কৰিব পাৰিব ঠিক আছে এটা নেক্সট আপুনি যদি ইম্পৰ্ট কৰিব লাগে এনেকৈ আপুনি ধৰক এতিয়া চাওক মই গোটেইখিনি ইয়াত বুজাই দিলোঁ আপোনালোকে তেনেকৈ বুজি নাপাব আপোনালোকে নিজে যেতিয়া ট্ৰাই কৰি থাকিব বস্তুটো আপুনি বাৰে বাৰে হেৰি কৰি থাকিব তেনেহ'লে আপোনাৰ গোটেইখিনি বস্তু আহি যাব ঠিক আছে এতিয়া যদি আপুনি এই ভিডিঅ'টো যদি আপুনি এনেকৈ হেৰি কৰিব লগা হয় যদি আপুনি ইম্পৰ্ট কৰিব লগা হয় এক্সপৰ্ট কৰিবলগীয়া হয় তেনেহ'লে এইটো হ'ল এক্সপৰ্ট ঠিক আছে তাৰ আগতে আপুনি চাই ল'ব ইয়াতে আপোনাৰ ব্লেক কালাৰৰ ইন আউট এৰিয়া আহিব ঠিক আছে ইন আউট এৰিয়া কি হয় মই বুজাই দি আছোঁ তো এইখন যিটো হয় এইটো আপোনাৰ ভিডিঅ'টো ইয়াৰ পৰা আছে ন এইখন আপুনি ইয়াতে এনেকৈ লগাই দিব ঠিক আছে নেক্সট সেম তেনেকুৱা ইয়াতেও আছে ঠিক আছে এইপিনেও আছে এইখন এক ছেকেণ্ড এইখন আপুনি এনেকৈ টানি আনিব টানি আনি ইয়াতে আপুনি এড কৰি দিব পাৰিব ঠিক আছে এইখিনিলৈকে টানি দিয়াৰ পিছত আপুনি ইয়াতে এক্সপৰ্টত যাব গৈ কিনে আপুনি এক্সপৰ্ট নাও ইন আউট এৰিয়া ঠিক আছে তাৰপিছত আপোনাৰ এইটো ভিডিঅ'টো আপোনাৰ এক্সপৰ্ট হৈ গ'ল ঠিক আছে কিন্তু মোৰ ইয়াতে অলৰেডি প্ৰিছেট চিলেক্ট কৰা আছে দেই আপোনালোকে ইয়াতে প্ৰিছেটত গৈ অলৰেডি আগতে চিলেক্ট কৰি ল'ব ঠিক আছে যিটো এক্সপৰ্টটো ইয়াতে এইখিনি জেগাত আহিব ওপৰত এইটো এক্সপৰ্ট ঠিক আছে ইয়াতে গৈ কিনে আপোনাৰ প্ৰিছেট যিটো লাগে এইটো চিলেক্ট কৰি ল'ব মই এইটো নিজৰ কাৰণে নিজে ক্ৰিয়েট কৰিছোঁ তো প্ৰিছেট আপুনি ইয়াতে নিউ প্ৰিছেটত গৈ কিনে এনেকৈ ক্ৰিয়েট কৰিব পাৰিব MP4 আপোনাৰ কিমান কেনেকুৱা কি লাগে গোটেইখিনি বস্তু আপুনি চালে বুজি পাই যাব ঠিক আছে তো আজিলৈ ইমানে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু নেক্সট ভিডিঅ'ত মই আপোনাক দেখাম আপুনি ইয়াতে টেক্স কেনেকৈ এড কৰিব পাৰিব ঠিক আছে টেক্সৰ গোটেইখিনি কম্প'জিট শ্বট গোটেইখিনি মই নেক্সট ভিডিঅ'টোত থুলমূলকৈ আপোনালোকক বুজাই দিম আৰু এতিয়াও যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব ভৱিষ্যতেও মই ইয়াতকৈ আৰু ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আশা কৰোঁ আপুনি মোৰ ভিডিঅ'টো ভাল পালে টিল দেন টাটা বাই বাই ধন্যবাদ